অন্যায়ভাৱে যোৱাগে নিচিনা হয়। গতিকে আমি কি ভাবিছিলোঁ, এইবিলাক পৰীক্ষাৰ উপৰিও যদি আমি পৰীক্ষাৰ যিটো মানদণ্ড তাতকৈ অলপ উন্নত কৰি আমি নতুন কিবা পৰীক্ষাৰ পদ্ধতি ব্যৱহাৰ কৰি চাব পাৰি নেকি সিহঁতৰ যিবিলাক ইনবৰ্ন টেলেণ্ট সেইবিলাক জুকিবৰ কাৰণে। গতিকে সেই তেনেকৈ ভাবি চিন্তা কৰি থাকোঁতেই আমাৰ মনলৈ আহিলে যে আমি এটা কম্পিটিশ্যন এক্সাম আমি কণ্ডাক্ট কৰা হওক, আৰু সেই পৰীক্ষাটোৱে আমি নাম দিছিলোঁ মন্থন 2026। আমাৰ নৃত্যাংগনৰ প্ৰশিক্ষণ প্ৰাংগণত আমি যিকোনো অনুষ্ঠানৰ আয়োজন কৰিছোঁ, য'ত ধুবুৰীৰ বিশিষ্ট অতিথিসকল, বিশিষ্ট মানৰ ব্যক্তিসকল ইয়াতে আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিলে। লগতে আমাৰ মাজত উপস্থিত আছিল ধুবুৰীৰ বিশিষ্ট শিল্পী শ্ৰীমতী সোমা পাল মহাশয়া। ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে খুব কম সময়ৰ ভিতৰতে আমাৰ কৰ্মকৰ্তাসকলৰ সহযোগত আমি এই আণ্ডাৰ-19 ফুটবল টুৰ্ণামেণ্ট ভাগি 8টা দলেৰে আৰু ভেটাৰান টুৰ্ণামেণ্ট ভাগি 8টা দলেৰে আমি দিবানৈশ হিচাপে দুদিনীয়া কাৰ্যসূচীৰে খেলখনি ইয়াত আৰম্ভ কৰিবলৈ লৈছোঁ। চকিডিঙৰ নিচিনা এখন ঠাইত এই ধৰণে অনুষ্ঠিত কৰিবলৈ পাই আমি সঁচাকৈ সুখী, আৰু আমি সেইকাৰণে ইয়াৰ বাবে আমি সকলো কৰ্মকৰ্তা আৰু যিসকল সহযোগী আছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে এইখন ফিল্ডত আমি ৰঙালী বিহু উদযাপন কৰোঁ। লগতে এই ভোগালী বিহুত আমি কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা আয়োজন কৰোঁ। যোৱাবেলি আমি 14 মে'ত 2025 চনৰ 14 মে'ত এটি বৃহত্তৰভাৱে এটা আমি ৰঙালী বিহু উদযাপনৰ কাৰ্যসূচী হাতত লৈছিলোঁ। চয়নিকা ভূঞাদৰ এগৰাকী গায়িকাক আমি আমন্ত্ৰণ জনাইছিলোঁ। 0.0 আমি আজি মাটি পতা দিয়া হৈ গ'ল। বিনামূলীয়া পতা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। বিফামো ফ্ৰী আৰু পতাও ফ্ৰী, আৰু পতা ইয়াত লৈ যাবৰ কাৰণে অহা যোৱা খৰচো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰা হৈছে। আজি প্ৰথমে শিল্পী দিৱস উপলক্ষে আমি অসমৰ ৰাইজ সংকল্পবদ্ধ যে যি বৰ অসমৰ কল্পনা সৃষ্টি জ্যোতিপ্ৰসাদ আগৰৱালে কৰিছিল, তেখেতৰ দৰে আমাৰ অসমৰ বিভিন্ন মহান পুৰুষসকলে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ আদি যি বৰ অসমৰ দৰ্শন কৰিছিল, আজি নলবাৰীৰ পৰা আমি সেই একে সংকল্প লৈ আমি আগবাঢ়ি গৈছোঁ। হাতত মাঘৰ বিহুৰ উৰুকাৰ দিনা মিণ্টু ওৰফে দীপক গগৈয়ে এক্সিডেণ্ট কৰা এজন ব্যক্তিৰ নিহত হয়। সেই গোচৰত মিণ্টু ওৰফে দীপক গগৈক জেললৈ প্ৰেৰণ কৰাৰ পিছত আজি যোৰহাটৰ আদালতৰ পৰা জামিন পোৱাৰ পিছত আজি পুনৰ মিণ্টু ওৰফে দীপক গগৈক গ্ৰেপ্তাৰ কৰে চৰাইদেউৰ সোণাৰী আৰক্ষীয়ে। এইবাৰে আমাৰ 17 জানুৱাৰী সদায় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰ আমাৰ এজন শ্ৰদ্ধাৰ শিল্পী, তেওঁক আমি প্ৰত্যেক বছৰে সোঁৱৰোঁ। বিগত বছৰতে আজিও এটি অনুষ্ঠান লোৱা হ'ল যোৰহাট জিলা কমিটি অনুসূচিত জাতি যুৱক ছাত্ৰ পৰিষদ অসমৰ দ্বাৰা। ইয়াত তেওঁৰ ৰূপকোঁৱৰৰ যিখিনি অৱদান অসমীয়া সংস্কৃতিৰ প্ৰতি, নাট্যকাৰ, গীতিকাৰ, শিল্পীকাৰ, স্বাধীনতা সংগ্ৰামীও, তেখেতৰ অৱদান আমি কৈ শেষ কৰিব নোৱাৰোঁ। সেই শ্ৰদ্ধাৰ শিল্পী মই ইয়াতে উপস্থিত হৈছোঁ চৰাইদেউ ডিষ্ট্ৰিক্টত ৰিগাৰ্ডিং এডাল্ট ভেকচিনেশ্যন কেম্পেইন। এই কেম্পেইনটো একচুৱেলি নট অনলি ইন চৰাইদেউ ডিষ্ট্ৰিক্ট, আমাৰ গপ্তব্য আছামৰ ছাপৰ্টত আমাৰ 4খন ডিষ্ট্ৰিক্টত এই অভিযানটো লোৱা হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ উজ্জ্বল মহাজয় জয়ন্তীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। আজি এই দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাতিপুৱা বৃক্ষৰোপণ হৈছে। বৃক্ষৰোপণ কৰিলে বটদ্ৰৱাৰ শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষাগুৰু বটদ্ৰৱাৰ হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ স্বৰ্গীয় মহেন্দ্ৰ মোহন দেৱ মহন্তৰ সুযোগ্য পুত্ৰ ডক্টৰ প্ৰদীপ কুমাৰ দেৱ মহন্তই, আৰু তাৰ লগে লগে আমাৰ বন্তি প্ৰদান কাৰ্যসূচী হৈ গৈছে। বিদ্যালয়ৰ শিক্ষাগুৰু, বিদ্যালয়ৰ প্ৰয়াত প্ৰধান শিক্ষক, অধ্যক্ষ, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰদান হৈ গৈছে। সুন্দৰ ক্ষণ, ৰূপালী ক্ষণ। গতিকে আমি ইতিমধ্যে আমাৰ বিদ্যালয়ৰ প্ৰাংগণত 4টা কাৰ্যসূচী সম্পন্ন কৰি আহিছোঁ। পুৱাৰ ভাগত আমি 8 বজাৰ পিছতে পতাকা উত্তোলন কৰিছোঁ। পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছত স্মৃতি তৰ্পণ কৰিছোঁ। তাৰপিছত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি আমাৰ এখন ধুনীয়া প্ৰদৰ্শনী হৈছে। এই আটাইকেইটা পৰা আহোঁতে
জাগিৰোড এইখিনি পাইছে, তাৰ পৰা জাগিৰোডৰ পৰা নিগেটিভ হৈছে।